সন্ধিয়া চাহকাপৰ জুতি এনেকৈ ল'লোঁ। আজি কঁঠালৰ পিঠা বনাম, কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে চালে গম পাব। এতিয়া কঁঠাল ফালি কঁঠালৰ ফুটখিনি উলিয়াই ল'ম। ফুটাই লোৱা হৈ গ'ল। তাৰপিছত পিঠা বনাম। আমি কেনেকৈ বনাইছোঁ আপোনালোকে যদি নাই বনাই চাব। কঁঠালৰ ফুটা গুটিখিনি উলিয়াই তাৰপিছত মিক্সিত পিচি ল'ম। এতিয়া গুটিখিনি উলিয়াই লৈছোঁ। কঁঠালৰ ফুটখিনি মিক্সিত পিচি ল'ম। এইখিনি মিক্সিত পিচি লোৱা হৈ গ'ল। এতিয়া এয়া পিঠাগুড়ি দিছোঁ। আপোনালোকে যিমানখিনি বনায় তিমানখিনি দিলেই হ'ল। আমি বেছি নবনাওঁতে কম বনাম, সেইকাৰণে কমাই দিম। পিঠাগুড়ি দিলোঁ, দি লোৱাৰ পিছত এতিয়া চেনি দিলোঁ। সোৱাদ অনুসৰি চেনি দিছোঁ। অকণমান নিমখ দিছোঁ। অকণমান চৌদা দিছোঁ। এতিয়া গোটেইখিনি মিক্স কৰি সানি লওঁ। সানি লৈছোঁ। আমাৰ পানী দিবলগীয়া নহ'বও পাৰে। যদি আপোনালোকৰ লাগে আপোনালোকে পানী অকণমান দিব। আমাৰ নাই লগা। সানি লোৱা হৈ গ'ল। আমাৰ কঁঠালটো ৰসাল যে সেইকাৰণে আমাৰ পানী দিবলগীয়া নহ'ল। আপোনালোকৰ যদি হয় অকণমান দি দিব। আমাৰ এতিয়া হৈ গ'ল। এতিয়া কেৰাহী বহাই তেল গৰম কৰিম। এতিয়া আপোনালোকে আমি বনোৱাৰ দৰে বনায়নে কেনেকৈ বনায় কমেণ্ট বক্সত জনাবচোন। আমি এনেকৈ বনাইছোঁ। কিছুমানে তেল পিঠাৰ দৰেও বনায়, আমি এনেকৈ বনাইছোঁ। মালপোৱাৰ নিচিনাকৈ বা বৰপিঠা নিচিনাকৈ। আমি বৰপিঠাৰ দৰে বনাইছোঁ। আপোনালোকে যেনেকৈ বনায় নিজে চেপ দি বনালেই হ'ল। আমি খাই ভাল পাইছোঁ। আপোনালোকেও বনাই খাব। এতিয়া গৰম হ'লেও এতিয়াহে ওলাই ধৰি লওক কঁঠাল হয়নে নহয় কওকচোন। সেইকাৰণে এতিয়াই যিটো বস্তু হওক যেনেকৈ বনাই খাব পাৰে তেনেকৈ খাব লাগে হয়নে নহয় কওকচোন। সেইকাৰণে আমি খাইছোঁ। আপোনালোকেও খাব। ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আমি বনোৱাৰ দৰে যদি খাইছে কমেণ্ট কৰি জনাব। সন্ধিয়া চাহকাপ, কঁঠালৰ পিঠা আৰু একাপ গাখীৰৰ চাহে জুতি ল'লোঁ।